নমস্কাৰ মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি গৈ আছো পিকনিক হাতিহাল ইকো পাৰ্ক। সো চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। কিনো আমি তাত চাওঁ আপোনালোকক দেখাই যাম, পাছলৈ ভিডিঅ'টো চাই যাব। বলকচোন যাওঁ, এতিয়া চাওঁ। শুনিছে নহয়, খুব হুলস্থুল হৈ আছে বাছৰ ভিতৰত। নচাই নাচিছে, কথা পাতিছে, গান গাইছে। এনেদৰে আজি যাত্ৰাটো আৰম্ভ কৰিছোঁ আমি হাতিহাললৈ বুলি। নতুন ঠাই, আগতে যিহেতু কোনেও তালৈ যোৱা নাই, সেয়ে ভাবিলোঁ নতুন ঠাইবোৰ চাব লাগে, সেইকাৰণে আমি ওলালোঁ হাতিহাললৈ বুলি। এয়া লগৰ এজনী গৈ আছোঁ, চাই থাকিব আৰু আজি ভিডিঅ'টো শেষলৈকে। কেনেকুৱা পালেও জনাবচোন। এতিয়া আমি পাইছোঁহি হাতিহাল ইকো পাৰ্ক। খুবেই সুন্দৰ পৰিৱেশ, চাওকচোন। এখন নদী, নদীখনৰ ওপৰত এখন দলং আছে। ইটো চাইডে চবেই তাতে ৰান্ধি বাঢ়ি খায়, এইটো চাইডে মানে বনাবলৈ নিদিয়ে। নদীখনৰ ইটো পাৰে সকলোৱে বনাই মেলি খায়। ইয়াতে বহি কিনে আমি চাহটোপি গ্ৰহণ কৰিছোঁ। সকলো বহি লৈছোঁ এনেদৰে। আমি যিহেতু ঘৰৰ পৰাই বনাই আনিছিলোঁ, সেইকাৰণে আমি ইটো পাৰে নগ'লোঁ, সেইটো পাৰে কৰিলোঁ, খালোঁ বহি কিনে। এয়া হাতিহালৰ মুখ্য আকৰ্ষণ, আই লাভ হাতিহাল। দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ সজাইছে। এয়া খুৰীৰো এটা চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। বগৰী খাওঁগে আৰু বগৰী আছে নি চাওঁগে। বগৰী খাব নি? বগৰী মেইন। এইফালে মাহঁতে বোলে ইয়াত ফটো দুখনমানো মাৰি দিলোঁ, লগতে ভিডিঅ' কৰিলোঁ। কেনেকুৱা লাগিছে? চাংঘৰ অ'কে। এইখন পাৰ্কখন দেখিছেনে? এই পাৰ্কখন দেখি যে নিজৰ মনটোক মই ৰখাবই নোৱাৰিলোঁ। সৰু ল'ৰা ছোৱালীসকলে দৌৰি গৈ সেই জোলনাখনত উঠিলোগৈ। উঠিছোঁ, চাওকচোন, বহিব নোৱাৰি এটা ভৰিৰে জ্বলিলে। মানুহজনী ডাঙৰ হ'লো যদিও মনটো কিন্তু মোৰ একেবাৰে সৰু হৈ আছে। এই জেগাবোৰ খুব আহল বহল, ভাল লাগিছিল দেখি। এয়া চাওকচোন, ইমান ধুনীয়াকৈ যে বস্তুবোৰ সজাই মেলি থৈছে। খুব সুন্দৰ আহিব, আপোনালোকেও কিন্তু ইয়ালৈ আহিব দেই। বগৰী দেখিছোঁ ইয়াত বহুত হৈছে। বলক আপোনালোকে ট্ৰাই কৰক, আমি গৈছোঁ। এইফালে ছাতিও সজাই থৈছে আৰু সংগ্ৰহালয় এটাও আছে। তাত ধুনীয়াকৈ জাপি খালৈ সৰুকৈ বনাই থৈছে, ইমান ধুনীয়া লাগিল। সেইটো কাৰণে ভিডিঅ' কৰিবলৈ লওঁতে মোবাইলৰ বেটেৰী অফ হৈ থাকিল। এয়া ছাতিবোৰ যি ধুনীয়াকৈ সজাই থৈছে, চবেই ফটো মাৰিছে। এয়া চাওক, খুব সুন্দৰ। ময়ো এটা চেল্ফি ভিডিঅ' বনালোঁ আৰু। এইফালে আছে এখন গেট আৰু দুফালে দুখন চাইকেল দুখনত ওলমাই থৈছে ধুনীয়া ফুল। আৰু এই গেটখন বনাইছে টায়াৰে। এতিয়া খাব হ'ল, চবেই ভাত খাই আছে। বহুতে খাই মেলি উঠিলে, আমি শেহতীয়াকৈ খাইছোঁ ভাত পানী খালোঁ মেলি। এতিয়া আমি ঘৰলৈ যাওঁগৈ। দেখি আছে ডাঙৰকৈ পাতা। বাই বাই হাতিহাল। চ' ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দাদা দেখিছে নাই বাৰু? দেখিছে ওলাইছে নাই? এইফালে দাদা। ওলাই আহিলোঁ আৰু আমি তাৰ পৰা গৈ আছোঁ ঘৰৰ অভিমুখে।
আজি হাতীশালৰ অনুভৱ খুবেই সুন্দৰ, কিন্তু তাত এটাই খুঁত থাকিলে মোৰ মনত, ৰাস্তাটো ইমান সুবিধাজনক নহয় ডাঙৰ গাড়ী যোৱাৰ বাবে। খুব ভয়ে আজি গ'লোঁ, সকলোৱে খুব ভয় কৰিলে আৰু যিজন দাদাই গাড়ী চলাইছে তেওঁক অশেষ ধন্যবাদ, ইমান কষ্টৰে আমাক সেই জেগাডোখৰলৈ নিলে। আৰু বাকী চব ধুনীয়া পৰিৱেশ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।